প্ৰিয় দৰ্শকসকল, ৰুটিৰ পৰা বাৰু পকৰি বনাই খাই পাইছেনে? এই দুটা দেখিছে শুকান ৰুটি। আমাৰ কেতিয়াবা ৰুটি বনালে বাঢ়ি যায়, থাকি যায় ৰুটি। শুকান ৰুটিটো পিছত খাবলৈও ভাল নহয়, সেয়ে মই ইয়াৰ পৰা পকৰি বনাম আৰু কেনেদৰে বনাইছোঁ আপোনালোকক দেখুৱাই যাম। কিন্তু ৰুটিটো শুকানে ভজা হ'ব লাগিব। আহক আমি চাই যাওঁ এতিয়া। পকৰি বনাবৰ বাবে আমাক বেচন লাগিব। এয়া বেচন মই 1 কাপমান লৈছোঁ আৰু কালজিৰা দিব লাগিব। ইয়াত মই বেলেগ পিঁয়াজ নহৰু একো নিদিওঁ, কালজিৰা কেইটামান সৰহকৈ দিম। কালজিৰা দিলেহে এই পকৰিটো খাই ভাল লাগে। মিট মছলা অকণমান দি দিম আৰু জালুকৰ গুড়ি অকণমান দিম। জ্বলা খালে আপোনালোকে সৰু সৰুকৈ জলকীয়াও কাটি দিব পাৰে, কেঁচা জলকীয়া। জ্বলাটো বৰ বেছি নাখাওঁ দেখি জালুক দিছোঁ আৰু হালধি দিম প্ৰয়োজন অনুসৰি, নিমখ দিম প্ৰয়োজন অনুসৰি। আৰু অকণমান কাশ্মীৰী ৰেড চিলি আধা চামুচমান দি দিছোঁ। জ্বলা খালে সৰহকৈ দিব পাৰিব। এইখিনি ভালদৰে মিক্স কৰি ল'ম এতিয়া অলপ অলপকৈ পানী দি মিশ্ৰণটো জোখমতে বনাই ল'ম। মিশ্ৰণটো চাওক, এনেকুৱা জোখত হ'ব লাগিব। এয়া দেখিলে, ইয়াতে মই অকণমান বেকিং দি দিম। অকণমান দিছোঁ, বেছি নিদিওঁ। আৰু ভালদৰে সানি ল'ম। একেবাৰে সহজ। আবেলি চাহকাপৰ লগত এই পকৰিটো খাই খুবেই ভাল লাগে। এইখিনি হৈ গৈছে। এতিয়া আমি ৰুটিকেইটা এনেদৰে ভাজ কৰি থোৱাই আছে মোৰ, মাজে মাজে এনেদৰে। চাৰি পিচ কৰি ল'ব লাগিব। ৰুটিৰ পিচকেইটা এতিয়া এনেদৰে বেচনত লেটিয়াই ভাজি দিম। ইয়াতে আমি অকণমান জালুকৰ গুড়ি ছটিয়াই দিলে আৰু ভাল লাগে। এয়া দেখিছে কি ধুনীয়া ধুনীয়া আমাৰ শুকান ৰুটি পকৰি হৈ গ'ল। অলপ ৰঙচুৱাকৈ এনেদৰে ভাজি ল'ব আৰু গৰমে গৰমে চাহৰ লগত খাব। ইমানেই ধুনীয়া লাগে, টেষ্টটো খুব ভাল লাগে। ৰুটি বুলি গমেই নাপায়, ক'লেহে গম পাব কিহৰ বনাইছে। এয়া গৰম গৰম পকৰি ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু খাই কমেণ্ট কৰি জনাব। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালে আৰু চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু নিজেও এবাৰ বনাই খাই চাব। যিসকলে প্ৰথমবাৰৰ বাবে চাইছে, মোৰ চেনেলটি নতুন নতুন ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।